Hatsingimari চকু চিকিৎসালয়ত প্ৰতি মাহত দুবাৰকৈ হয় চকুৰ অপাৰেশ্যন। বাহিৰৰ চকু চিকিৎসকৰ দ্বাৰা কৰা হয় চকুৰ অপাৰেশ্যন। দক্ষিণ চালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী জিলা চিকিৎসালয়ৰ পূবফালে মেঘালয় পথৰ কাষত এখন উন্নতমানৰ চকুৰ চিকিৎসালয় স্থাপন হোৱাৰ ফলত অসম মেঘালয় ৰাজ্যৰ সীমান্তৱৰ্তী এলেকাসমূহ আৰু দক্ষিণ চালমাৰা মানকাচৰ জিলাবাসী ৰাইজৰ বাবে যথেষ্ট সুবিধা হৈছে, এয়া কোনেও নুই কৰিব নোৱাৰে। এই চিকিৎসালয়খনত প্ৰতি মাহত দুবাৰকৈ চকুৰ অপাৰেশ্যন কৰাৰ সুবিধা আছে। কোনোবাই যদি চকুৰ বেমাৰত ভুগি আছে তেন্তে উক্ত চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ লগত ফোনযোগে নাইবা নিজেই আহি যোগাযোগ কৰি চকুৰ চিকিৎসা কৰিবলৈ সুবিধা ল'ব পাৰে বুলি চিকিৎসালয়ৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। আজি 16গৰাকী চকুৰ বেমাৰত ভুগি থকা ৰোগীৰ বাবে অপাৰেশ্যন কৰা হয়। উক্ত চিকিৎসালয়খনত কম্পিউটাৰযুক্ত মেচিনৰ সহায়ত চকু পৰীক্ষা কৰি অভিজ্ঞ চকু চিকিৎসকৰ দ্বাৰা চকু অপাৰেশ্যন কৰা হয় বুলি চিকিৎসালয়খনৰ কৰ্তৃপক্ষই সাংবাদিকক জানিবলৈ দিয়ে। এই সন্দৰ্ভত চকুৰ অপাৰেশ্যন কৰিবলৈ অহা ৰোগীসকলে সন্তোষ প্ৰকাশ কৰে আৰু কম খৰচতেই চকুৰ চিকিৎসা কৰা হয় আৰু অপাৰেশ্যন সম্পূৰ্ণভাৱে সাফল্য হয় বুলি ৰোগীসকলে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। উল্লেখ্য যে দক্ষিণ চালমাৰা মানকাচৰ জিলাত প্ৰথমবাৰৰ বাবে এনেকুৱা ব্যক্তিগত চকু চিকিৎসালয় স্থাপন হৈছে। এই চকুৰ চিকিৎসালয়খনত আৰম্ভণিৰে পৰা মুঠ 1200গৰাকী ব্যক্তিৰ চকুৰ অপাৰেশ্যন কৰা হৈছে আৰু সকলো অপাৰেশ্যন সম্পূৰ্ণভাৱে সাফল্য হৈছে বুলি জানিব পৰা গৈছে। এই চকু চিকিৎসালয়খনত অপাৰেশ্যন কৰা ৰোগীসকলক বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা কৰা হৈছে আৰু বিভিন্ন সা সুবিধাৰ ব্যৱস্থা কৰে বুলি চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনায়। ইয়াৰ আগতে চকুৰ বেমাৰত ভুগি থকা ব্যক্তিসকলে ধুবুৰী, গোৱালপাৰা, গুৱাহাটী আৰু বহিৰাষ্ট্ৰ নেপালত গৈ চকুৰ চিকিৎসাৰ বাবে যাবলগীয়া হৈছিল, কিন্তু বৰ্তমান চকুৰ বেমাৰত ভুগি থকা ব্যক্তিসকলে কম খৰচতেই অপাৰেশ্যন কৰিবলৈ সুবিধা পাব আৰু উক্ত চিকিৎসালয়খনত সকলো ধৰণৰ উন্নতমানৰ কম্পিউটাৰযুক্ত সকলো ধৰণৰ সা সৰঞ্জাম আছে। সেয়েহে ইয়াত উন্নতমানৰ চকু চিকিৎসা কৰিব পাৰে বুলি চিকিৎসালয়খনৰ কৰ্তৃপক্ষই সাংবাদিকৰ আগত মন্তব্য কৰে আৰু চকুৰ ৰোগত ভুগি থকা ৰোগীসকলক উক্ত চিকিৎসালয়ত চকু চিকিৎসা কৰিবলৈ আহ্বান জনায়। সবিশেষ জানিবৰ বাবে 7086120687 নম্বৰত ফোন কৰিব পাৰে। আমাৰ হাটশিঙিমাৰী আই হস্পিটেলত কালি অপাৰেশ্যন হ'ল মোটামুটি 19টামান। তো এইবিলাক মানে পট্টি দিছিলে চকুত বান্ধিয়ে, তো আজি এইবিলাক গোটেইখিনি খোলা গ'ল আৰু কি। তো এইটো আমাৰ মানে গোটেইখিনি অহা নাই, মোটামুটি 15-16টামান আহিছে। গোটেইখিনি পট্টি খুলি দিলোঁ, তো আল্লাহৰ ৰহমত চবেই ভাল পাইছে আৰু কি, ভাল দেখিছে আৰু কি। কিমানজন ৰোগী অপাৰেশ্যন যোৱাকালি আমাৰ 19টামান হৈছে। আমাৰ হস্পিটেলত ৰোগী চোৱা প্ৰতিদিন ৰোগী চোৱা যায়। ৰোগী চাই মানে পেচেণ্টবিলাক ৰেডি কৰোঁ। 15 দিনৰ মূৰে মূৰে মোটামুটি 20-25টামান হৈ যায়। কেতিয়াবা নেপালৰ পৰাও আহে, কেতিয়াবা কলকাতাৰ পৰাও আহে, আহি পেলাই অপাৰেশ্যন কৰি গুচি যায়। মানে মাহত দুবাৰকৈ হয়, মানে 15 দিনৰ মূৰে মূৰে হয়। ফিক্স টাইম নাই, মানে মাহৰ মূৰে মূৰে 15 তাৰিখেও হয়, 16 তাৰিখেও হয়, মানে 15 দিনৰ মূৰে মূৰে হয়। মানে চকুৰ ডক্টৰ ডেইলি পোৱা যায় আমাৰ হস্পিটেলত। আমাৰ চাৰ্জনো পোৱা যায়, সদায় পোৱা যায়, ৰাতিপুৱা আবেলি। আকৌ পাৱাৰী মডেল চশমাও পোৱা যায়, আপোনাৰ মেডিচিনখিনিও পোৱা যায়। মানে দুখীয়া মানুহ হ'লে আমি অলপ কম পইচাতে কৰি দিওঁ মানে, আৰু একেবাৰে দুখীয়া হ'লে আমি ফ্ৰী কৰি দিওঁ। এইটো কোনো নাই মানে। মেঘালয়ৰ পৰা ট্ৰাইবেল মানুহ আহিছে, আপোনালোকে চাইছেনে? ট্ৰাইবেল মানুহ আহিছে, আমাৰ গোটেই গাঁৱৰ মানুহবিলাকে আহিছে। আমাৰ হস্পিটেলটো সৰু কৰাৰ মোটামুটি 3 বছৰ হ'ল। 3 বছৰৰ পৰা মোটামুটি আমাৰ 12-14মান অপাৰেশ্যন হৈ গ'ল এতিয়ালৈকে। আল্লাহৰ মতে গোটেইখিনি মানে ভালেই আছে আৰু কি, ভালে পাইছে আৰু এতিয়ালৈকে এটাও অসুবিধা হোৱা নাই। মানে এতিয়া থকা খোৱা যিবিলাক দূৰ দূৰৰ পৰা আহে সেইবিলাক আমি নিজেই কওঁ যে আপোনালোকে আজি অপাৰেশ্যন কৰিলে আকৌ ঘৰত যাব, আকৌ আহিব। যিহেতু মোৰ এইফালে ৰাস্তা বেয়া, তো আপোনালোকে যাব নালাগে, আমাৰ তাতে থাকক,
আমি খোৱা দোৱাৰ ব্যৱস্থা কৰি দিম মানে যিবিলাক দূৰ দূৰ আৰু যিবিলাক ওচৰে পাঁজৰে আছে এইবিলাক মানে ঘৰতে যায় আকৌ ৰাতিপুৱা আহি যায় আপোনালোকৰ হস্পিটেলৰ লোকেশ্যন ক'ত আছে মোৰ লোকেশ্যনটো হ'ল আপোনাৰ এই পানবাৰী হস্পিটেল চিভিল হস্পিটেল আছে যে তাৰে কাষতে হয় মানে মেঘালয়ৰ যিটো শিঙিমাৰী টু গাৰবাদা ৰোডটো আছে ৰোডটোৰ কাষতেই লাগি থকা মানে আই হস্পিটেলটো আমাৰ আপোনালোকৰ যোগাযোগ নাম্বাৰটো আমাৰ যোগাযোগ নাম্বাৰটো হ'ল 7086212067